Karbi Anglong Autonomous Council lapen Dima Hasao Autonomous Council Karbi Anglong pen angtan ki doana Karbia tumaphan anta Assam Sarkar tum kachak pona tengpen territories Council ki piponji pualam chake pachun pon perek ajok Karbi Anglong pen angtan ki doana Karbia tum air serprungset pen kachisong pon Karbi Anglong ni hekora horizontal no solipo. We want justice. We want justice. No settling, no vote. No rest, no rest. No vote, no vote. Kachisong pon alam theke nilitum kimang chunche tik ke kachisong ington pon pe lapen non kiwang ji election along stame vote pakta pidunde puta hang talampon lapen kijusia por Assam Chief Minister Dr. Himanta Biswa Sarma phan panong sipin pura lotame prai khomsai ki erdeng dipajupon alang le tumalam thile angton pen arjuponsi News Desk Report Northeast Today News মই নমস্কাৰ জনাইছো সংবাদ মাধ্যমৰ মানুহৰ লগতে আৰু যিসকল আমাৰ দল সংগঠনে অংশগ্ৰহণ কৰিলে তেখেতসকলক মই অভিনন্দন জনাইছো তেখেতক ধন্যবাদ জনাইছো আৰু ক'বলৈ বিচাৰিছো এই বুলি যে আজি যি সমদল আহি জোৰ সমদলৰ জুইকুৰা যে জ্বলিছে ই আচলতে যোৱা বিগত ৭৭ বছৰ ধৰি যি প্ৰতাৰণা কৰিছে আমি যি খবৰ জুইহে জ্বলিছে এই অগণি আমাৰ হৃদয়ৰ অগণি উমি জ্বলি থকা আজি বহিঃপ্ৰকাশ হৈছে ইয়াৰ দ্বাৰা আমি আমাৰ মানুহখিনিক জগোৱাৰ লগতে চৰকাৰৰ চকু মেল খুৱাবলৈ বিচাৰিছোঁ যে আমি এই পোহৰে যাতে তেখেতসকলৰ মনবিলাকো পোহৰাই তোলে আৰু আমাৰ যে বিগত ৭৭ বছৰে 1951 চনত আমাৰ কাৰ্বি আংলং ডিমা হাছাও জিলা গঠন হোৱাৰ পিছত আমাৰ তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি মানুহ আছে সেইখিনিক পৰ্যায়ক্ৰমে জনজাতিৰ তালিকাৰ পৰা চেঞ্চাছবিলাকত পৰ্যায়ক্ৰমে বাদ দি গৈ আছে 1951 চনত যিখিনি আছিলে 1961 চনত আৰু তাতকৈ কম দেখুৱাইছে আৰু 1971 চনত সম্পূৰ্ণ কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিখিনিক সম্পূৰ্ণ জেনেৰেল হিচাপত দেখুৱাইছে গতিকে আমাৰ যিটো ভূমি সংৰক্ষণ হওক বা অন্য আসন সংৰক্ষণ হওক সেইবিলাক আমি পোৱা নাই আৰু তাৰ বিপৰীতে যে সামান্য আপোনাৰ এডুকেশ্যন ইকনমিক আৰু এমপ্লয়মেণ্টৰ কাৰণে যি বেনিফিট এটা 1982 চাৰ্কুলাৰ যোগেদি দি আছে এইখিনি আচলতে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি দিয়া বস্তু নহয় অসম চৰকাৰৰ ফালৰ পৰা এইটো দিয়া হৈছে সেইটো স্থায়ী বস্তু নহয় যিকোনো সময়তে উদ্ধাৰ কৰিব পাৰে কিন্তু এই বিষয়টোকে বাৰে বাৰে উত্থাপন কৰাৰ পিছত আপোনালোকে জানে যে 2016 চনতো এই বিষয়টো লোকসভাৰ মজিয়া পাইছিলেগৈ 325 নম্বৰ বিল যোগে কিন্তু 2019 এই বিলখন পাছ নহ'ল আৰু 2019 চনত যেতিয়া লোকসভা ভংগ হ'ল সেই বিলখন নাল এণ্ড ভইড হৈ গ'ল মানে লেপছ হৈ গ'ল তাৰপিছত 4 ছেপ্টেম্বৰ 2021 তাৰিখে 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত যি চুক্তি হৈছিলে মেম'ৰেণ্ডাম অফ ছেটেলমেণ্ট তাৰ 3.5 নং দফাটোত এই কথাটোৱে উল্লেখ আছিল যে অট'নমাছ কাউন্সিলৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি লোক আছে তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক মৰ্যাদা দিয়া হ'ব কিন্তু সেই চুক্তি হৈ যোৱাৰ কেইবাবছৰো হ'ল আৰু ইয়াৰ এই বিষয়ে আমি বিভিন্ন সময়ত আলাপ আলোচনা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এলানি আলোচনা হৈছিলে তাৰপিছত তেখেতে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই তাৰপিছত 2025 চনৰ এপ্ৰিল মাহত যে আপোনাৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছিল তাত আমি যেতিয়া ভোট বৰ্জনৰ হুংকাৰ দিলোঁ তাৰপিছত আমাক তাৰালাংচলৈ মাতিলে 17 এপ্ৰিল 2025 চনত আমাক মাতিলে তাতে তেওঁলোকে কথা দিলে যে 3-4 মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীদেৱে তাতে কথা দিলে অহা 3-4 মাহৰ ভিতৰতে এই বিষয়টো মীমাংসা কৰা হ'ব কিন্তু আজি 9 মাহ পাৰ হ'ল ইয়াৰ মাজত আমি জনজাতি কল্যাণ মন্ত্ৰীকো লগ ধৰিছোঁ বিজেপিৰ সভাপতিকো লগ ধৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন সময়ত আপোনাৰ আমি বিচাৰিছোঁ যে এটা জাতি কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিখিনি আৰু তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি আছে তেখেতসকল একে জাতি একে ভাষা একে সংস্কৃতি আৰু আমি একেখন ৰাজ্যৰ ভিতৰতে আছোঁ একেখন ৰাজ্যৰ ভিতৰত থকাৰ পিছতো তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সকলোখিনি সা সুবিধা দিয়া আছে কিন্তু আমি বাহিৰৰখিনিক সেই সা সুবিধা দিয়া হোৱা নাই ৰাজনৈতিক অধিকাৰ নাই ভূমি সংৰক্ষণৰ ক্ষেত্ৰত নিৰাপত্তা নাই গতিকে আমি ভাবিছোঁ একে জাতি একে ছিকিউৰিটি লাগে আমাক একে ষ্টেটাছ লাগে সেইকাৰণে আমি আন্দোলন কৰি আহি আছোঁ আৰু আমি এই যে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে যদিহে আজিৰ এই আন্দোলনৰ ইকো
প্ৰতিধ্বনি আমি ভাবোঁ যে ৰাজ্য চৰকাৰৰ কাণত পৰিব। মেম'ৰেণ্ডাম যোগে তেওঁলোকে এইবিলাক অধ্যয়ন কৰিব আৰু আমাৰ জাতিৰ ক্ষোভটো ৰিয়েলাইজ কৰিব আৰু কিছু সমাধানৰ নিশ্চয় ব্যৱস্থা ল'ব। যদিহে নহয় আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীটো ঘোষণা কৰিছে 2 ফেব্ৰুৱাৰী তাৰিখে মটৰচাইকেল ৰেলী, 10 ফেব্ৰুৱাৰী তাৰিখে মাছ ধৰ্ণাৰ ব্যৱস্থা কৰিছে। সেই যোগেদি আমি ইয়াৰ পিছত আৰু যদিহে আমাৰ কথা নুশুনে, তথাপি আমাৰ অভাৱ যদি পূৰ্ণ নহয়, আমাৰ যিটো দাবী সেই যদি পূৰণ নহয়, তেতিয়াহ'লে ইয়াতকৈ আৰু জোৰদাৰ আন্দোলন কাৰ্যসূচী লোৱা হ'ব। আমি সেই তাকে বিচাৰ কৰিবলৈ আজি ৰাইজৰ ওচৰত একত্ৰিত হৈছোঁ। আপোনাৰ ওচৰতো মাধ্যমকো আমি সংবাদ মাধ্যমক অনুৰোধ কৰিম যাতে আমি যি কৈছোঁ এই কথাবিলাক যাতে মিডিয়াত চৰকাৰৰ ওচৰলৈ কাণলৈ যায়, তাৰ পৰা আমি আপোনালোকৰ মাধ্যমেদিয়ে ৰাইজৰ ওচৰলৈ যাব লাগিব। হয়তো আমাৰ অন্য জনসাধাৰণেও যাতে ৰিয়েলাইজ নাভাবে যে অনা কাৰ্বিবিলাকে যে আন্দোলন আমি চৰকাৰৰ বিৰুদ্ধে কৰিছোঁ না কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে। গতিকে আমি আপোনালোকৰ সহযোগিতা আৰু এই কাৰ্যসূচীত আমাৰ সফল হয়, চৰকাৰৰ যাতে মন মুকলি হয়, আমাৰ যাতে এই ন্যায্য দাবী যদি আমি ফুলফিল কৰে তাকে অনুৰোধ কৰিছোঁ। সেই কাৰ্বিখিনিক অসম চৰকাৰে কণা সাহস পতান দিয়া নিচিনাকৈ মানে চাৰ্টিফিকেট এখন সত্তৰ বছৰে আমাক ঠগি আছে দিম বুলি কয়, কিন্তু বাস্তৱত সেইটো নহয়। কৰিলোঁ শেহতীয়াকৈ যিটো আলোচনা হৈছিলে এপ্ৰিল 2025, তেওঁ 3 মাহৰ ভিতৰত সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেইটো সমাধান কৰাৰ ইয়াৰ পক্ষে বাবে বহুত জোৰদাৰ আন্দোলন কৰিম, নতুবা ভোট আমাৰ ডাইভাৰ্ট হ'ব। আমি ভোট দিব নোৱাৰোঁ, সিদ্ধান্ত লৈ লৈছে আৰু এই বিষয়ে আমি আমি জাতীয় মহাসভাটো পাতিম আৰু এই মহাসভাত আমি স্বীকাৰ কৰিম এই সমস্যা সমাধান ভোট দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয়, কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। সেইকাৰণে আজি প্ৰথম পৰ্যায়ত আমি